everyone, welcome back to my channel RJ Risa. কি খবৰ সকলোৰে ভালনে আশা কৰো সকলোৱে ভালে কুশলে আছে সকলোকে মোৰ চেনেলটোলৈ আকৌ পুনৰ এবাৰ স্বাগতম জনাইছো পোন প্ৰথমে সকলোকে মই মোৰ ফালৰ পৰা ক্ষমা খুজিছো কাৰণ বহুত দিনৰ পৰা মই আহিবলৈ পৰা নাছিলো মই এতিয়া ঘৰত নাই মই ঘৰৰ পৰা এতিয়া গুৱাহাটী আহিলো এক্সামো আছিল সেইবাবে এতিয়া ফ্ৰী হলো এক্সাম দি ফ্ৰী হৈ এতিয়া আহিছো আপোনালোকৰ ওচৰত আৰু আজি তাতে 31 ডিসেম্বৰ গোটেই বছৰটোৰ শেষৰ দিনা গতিকে নাহিনো কেনেকৈ থাকো সেইবাবে আহিলো এতিয়া টাইমটো কিমান হৈছে চাও ৰব এতিয়া হৈছে টাইমটো 3:39 মানে PM 3:39 PM মই এতিয়া ফ্ৰেছ হৈ আহিছো তাৰ পিছত এতিয়া ৰোড লবলৈ আহিছো ওপৰত ইয়াতে আমি খাম আজি 6টা মান বজাৰ পৰা আমি ষ্টাৰ্ট কৰিম আৰু সেলিব্ৰেট কৰিবলৈ কেনেকৈ সেলিব্ৰেট কৰিম কি খাম কি কৰিম মই সকলোবোৰ আজি দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক চাব আপোনালোকে Sorry, it's DJ. Hey everyone, এতিয়া মই ৰেডি হৈ গলো মই যিহেতু এতিয়া পিজিত থাকো পিজি 3rd ফ্লোৰত আৰু পাৰ্টিটো আছে টেৰেছৰ ওপৰত গতিকে চাওঁগে এবাৰ ওপৰৰ পৰিৱেশটো কি হৈ আছে আহক আপোনালোকেও মোৰ লগত তাত অলৰেডি গান বজাবলৈ ষ্টাৰ্ট কৰিলেই শুনিছেনে আপোনালোকে আহি থাকক মোৰ লগত ৰেডিনে আপোনালোকে ওকে কাউণ্ট ডাউন কৰিছো 5 4 3 2 1 য়ে সব ওপৰৰ পৰিৱেশ আছে কেইগৰাকী মানে গান লগাই আছে গান লগাত ব্যস্ত কেইগৰাকী মানে কথা পাতি আছে আমি সকলো নাই ইয়াত বৰ্তমান 6-7 গৰাকীহে আছো আহিব আৰু লাহে লাহে সকলো ৰেডি হৈ আছে আহিবৰ বাবে আৰু এইফালে চোক খানা বনাবলৈ সকলোবোৰ বস্তু আনি থোৱা হৈছে আৰু এইফালে দেখুৱাম ওপৰৰ গোটেই ভিউটো আৰু এতিয়া পাৰ্টি টাইম অলপ পিছতে সকলোবোৰ আহিলে আৰু এফালে এতিয়া ডিম বইল কৰাত লাগিছে আৰু ইফালে আমি সকলোবোৰ লগ লাগি আদা নহৰু পিয়াজ এবোৰ গুছুৱাত লাগি গৈছো আৰু ইফালে সকলোবোৰ বিজি বেলেগ বেলেগ কামত সকলো কামৰ পৰা আজৰি হৈ এতিয়া চবে নাচাত লাগি গৈছে আৰু মই এতিয়া গৈছো দৌৰি নাচিবলৈ কাৰণ সকলোৱে জানে অসমীয়া মানুহ বিহু গান শুনাৰ লগে লগে ৰৈ থাকিব নোৱাৰে মোৰ লগতো তেনেকুৱাই হৈছে একদম ৰৈ থাকিব নাই পৰা নাচি দিছো আৰু টাইম হ'ল ইভিনিং ষ্টাৰ্টাৰটো কৰি লওঁ চবে আৰু ইয়াত বনাই আছে আণ্টি আৰু বা এগৰাকীয়ে পোলাও আৰু চিকেন খুব টেষ্টি বনায় আণ্টিয়ে এতিয়া ফটো ছেশ্যনৰ টাইম কাৰণ কথা এটা আছে টাইম ফ্লাইজ বাট মেমৰিজ লাষ্ট ফৰ এভাৰ অৰ্থাৎ সময় বাগৰি যায় কিন্তু স্মৃতি চিৰজীৱন ৰৈ যায় সেইবাবে এই মেমৰিজখিনি এই স্মৃতিখিনি আবদ্ধ কৰি ৰাখিলোঁ ফটোৰ মাজত যাতে সকলো স্মৃতি ৰোমাঞ্চক হৈ থাকে আমাৰ মাজত তাৰ অলপ পিছত আমি আকৌ নাচিবলৈ ষ্টাৰ্ট কৰি দিলোঁ সকলোৱে কি গানত নাই নাচা মানে আমি হিন্দী ইংলিছ বেংগালী বিহু পাঞ্জাবী সকলো মানে উইথ ফুল জোশ এই গানটো পিছে মই চইচ কৰা গান হয়
এতিয়া ডিনাৰ টাইম পোলাও চিকেন আৰু চালাড আমি সকলোৱে এতিয়া খোৱাত লাগিছোঁ আচলতে এইটো এটা ইম্পৰ্টেণ্ট পাৰ্ট ভোজ খোৱাত কাৰণ যোনে যেনেকৈ পাৰে য'ত ত'ত বহি খোৱাৰ আনন্দই বেলেগ নহয় জানো এনেদৰে আমি পালন কৰিলোঁ আমাৰ 31 ডিচেম্বৰ আপোনালোকে কেনেকৈ কৰিলে জনাব মোকো কমেণ্টত আৰু যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব আৰু আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই দেন প্লিজ ছাবস্ক্ৰাইব কৰিব থেংক ইউ